Welcome my YouTube channel. আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। মই এনে ৰাস্তাৰ ফালে ওলাই আহিছিলো। এতিয়া যাওঁ ঘৰত নগৈ ডাইৰেক্ট আহি গলো। এয়া লগৰজনৰ ঘৰত। তো এনে ওলাই যাম চাগে। তো আকৌ আহি গলো আজিও ৰিজাৰ্ভৰ ফালে বনাঞ্চলৰ ফালে মানে আজি পাৰ হৈ যাম বুলি ভাবিছো। बहुत भय लगता है ये है मेरा दोस्त। नमस्ते। हम लोग जा रहा है माने आमी गई आसु आरो लाहे लाहे स्पीड धीरे धीरे आगर भिडिओ तो माजलके नकलो আজি तो एकेबारे गई केने आहि जाम বুলি ভাবিছো মানে পাৰ হৈ যাম বুলি ভাবিছো। চাব দেই হেকলে স্কিপ নকৰাকৈ চাব কিন্তু যদি স্কিপ কৰে মোৰ তো গল। তো কালি ব্লগ বনোৱা নহল বৰষুণ দি আছিলে তো এই দিছো আৰু চাই থাকক ভিডিওটো বুলি এইটো এই দিছো কিন্তু চাই থাকিব দেই। এইটো চাওক তুফান হোৱাছে তুফান কুটাইছে স্পীডত কৈছে স্পীড যা रहा है বাবা। এইটো চাওক ফৰেষ্ট কেম্প এইটো হৈছে ফৰেষ্ট কেম্প হাঁহাতি সংৰক্ষিত বনাঞ্চল। এইটো হৈছে মন্দিৰ ৰিজাৰ্ভৰ মাজত। তো চাওক এয়া সেইদিনা আমি অকল প্ৰথমলৈকে আহিছিলো মানে অকল এডোখৰলৈকে আহিছিলো মানে এতিয়া আমি পাই গৈছো এই মাজত মানে মাজভাগ পাই গলোহি। তো ভয়ও লাগিছে ঠাণ্ডাও লাগিছে। আগফালে গৈ আছে গাড়ী তো যেনেকে হলো সিপাৰত যামেই আমি হয় নাই। তো এতিয়া মই চলাও চাইকেলখন নাম তো এতিয়া মই চলাইছো ইয়াৰ মানে ভাগৰ লাগিলে ইমানেই ডাঙৰ নহয় আপুনি বাইকত আহিলেও ভাগৰ লাগিব বুলি ভাবিছে নেকি। क्या माइला इसका सेट तो इससे भी बड़ा तोतला। আমি মানে পাই গৈছো হি ধীৰে ধীৰে পাইছোহি মই আমি ঐ ৰিজাৰ্ভখনৰ সিপাৰখন। তো আমি পাইছোহি লাহে লাহে সিফালে অকল অকমান আছে আৰু 10 মিটাৰ মান আগফালে আহি আছে গাড়ী। তো নাচাব ভিডিওটো বুলি ভাবিছে নেকি চাই থাকক ভিডিওটো বুলি নকওঁ। আমি পাই গলো হি এয়া চাওক বনাঞ্চল ইপাৰ আহি গলো আকৌ ঘূৰি যাব লাগে। আগত যাও না গৈ থাকিবি তই। বৰষুণ দিব এতিয়া বতৰটো অকণ বেয়া কৰি আনিছে মানে গেলা। তো এতিয়া আমি ঘূৰি যাওঁ ইয়াক চলাব দিছো চাইকেলখন আমি ঘূৰি যাওঁ নামিব। তো আমি পাই গলো সেই আকৌ ঘূৰি গৈ আছো মানে ঘূৰি যাব মন নাই যোৱা ইমানেই ভাগৰ লাগিছে। তো গৈ লওঁ লগ পাই আছো ভিডিঅ' বনাবই মন নাই যোৱা মানে। তো আমি পাই গলো সেই পাৰ কিন্তু সেই দুটাতে আছে। তো মানে ইমানে আমনি লাগিলে গৈ মানে ভাল নালাগিলে তো গৈ লগ পাই আছো। তো আমি মানে আহি গলো সেইটো ঘৰটো সেইটো ঘৰতে আছো ঘৰত নাই যোৱা এতিয়ালৈকে। ই মানে ভিডিঅ' মানে বনালে মানে ব্লগ বনালে তো এটা ঘৰত মানে নেটৱৰ্ক নাপায় ই ইয়াত আহি মেলি আপলোড কৰি আছে। এইটো চাওক কেনেকৈ আপলোড মাৰি আছে। তো ই মানে আজি প্ৰথম ব্লগ ডালিছে মানে ইউটিউবত মানে দিছে। তো ডেছক্ৰিপশ্যনত লিংকটো দি দিম ইয়াৰ। তো আপোনালোকে গৈ কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাব শেষলৈ চাব আৰু মোকো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিবলৈ নাপাহৰিব। তো উঠনিবা আপলোড দি আছে এতিয়ালৈকে নাই হোৱা 1 ঘণ্টামান হৈ গ'ল ইমানে নেটৱৰ্ক নাই ইয়াত। এইটো চিম কি চিম হয় কি চিম বনালি তই এনেকুৱা
আইডিয়া এখন লৈ ল'ব লাগিছিলে আইডিয়া চিমখন তো আমি মানে দোকানটো চিজি লগাই লওঁ বস্তু গোটেই বস্তু আনি থৈছে চিজি লগাই ল'ব দিছে তো ঘৰলৈ আহি গ'লো ভিডিঅ'টো ইমানতে সামৰো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব